জিলা আপকুৰ উপসভাপতি বীৰেন গোৱালাৰ জ্যেষ্ঠ ভাতৃ অলপতে ঢুকাইছে আৰু সেই মৰ্মে আমি তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আমি তেওঁলোকৰ বাসগৃহ ফুলনিত আহি উপস্থিত হৈছোহি। তেওঁলোকৰ আজি আদ্য স্বাৰ্থ। আমি কাৰ্বি আংলং জিলা আপকুৰ সভাপতি সম্পাদক তথা আমাৰ সদস্যবৃন্দ আমি সকলোৱে আহিছোঁ, প্ৰায় 10-12জনীয়া দল এটা আহি তেওঁলোকৰ ঘৰত আমি বীৰেন গোৱালাৰ জ্যেষ্ঠ ভাতৃ যিহেতু তেওঁ ঢুকাইছে, তেওঁলোকৰ প্ৰতি আমি সহানুভূতি জনাই তেওঁৰ জ্যেষ্ঠ ভাতৃ কিৰণ গোৱালাৰ নামত আমি শোকবাৰ্তা দিবৰ বাবে আহিছোঁ। আৰু আমি ইতিমধ্যে তেওঁৰ প্ৰয়াত কিৰণ গোৱালাৰ পত্নীৰ হাতত আমি অৰ্পণ কৰিছোঁ। আমি যাতে তেওঁলোকৰ পৰিয়ালবৰ্গই অলপ শান্তি এটা পায় আৰু তেওঁলোকৰ আত্মা যাতে শান্তি পায়, তাৰ কাৰণে আমি প্ৰাৰ্থনা তথা শোক প্ৰস্তাৱ দি আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্তব্য পালন কৰিছোঁ। গতিকে সেই উদ্দেশ্যে আমি আজি উপস্থিত হৈছিলোঁহি। গোৱালা স্বামী প্ৰয়াত কিৰণ গোৱালা ফুলনি কাৰ্বি আংলং শোকবাৰ্তা। প্ৰয়াত কিৰণ গোৱালাৰ নামত আমি তেওঁৰ পত্নীৰ হাতত দিব বিচাৰিম। মৃত্যুটো এক শিল্প, কঠিন শিলত কটা নিৰ্লোক ভাস্কৰ্য। কবি হীৰেণ ভট্টাচাৰ্য। হয়, মানুহ মাত্ৰেই মৰণশীল। জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া ক'ত কেনেকৈ হয় কোনেও ক'ব নোৱাৰে। এই সংসাৰত জন্মগ্ৰহণ কৰাৰ লগে লগে মৃত্যু অনিবাৰ্য, হয়তো কাৰোবাৰ এদিন আগত, কাৰোবাৰ এদিন পাছত। কিন্তু এনে কিছুমান মৃত্যু আৰু আছে যাক সহজভাৱে লোৱা কঠিন। কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজচক্ৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গত নিষ্ঠাৱান কৰ্মচাৰী প্ৰয়াত কিৰণ গোৱালাৰ অকাল মৃত্যু আমাৰ বাবে অতি অসহনীয় ঘটনা, কিন্তু সকলো ঈশ্বৰৰ ইচ্ছা। শ্ৰদ্ধাৰ কিৰণ গোৱালাৰ আকস্মিক আৰু অকাল বিয়োগত আমিও অতিশয় মৰ্মাহত হৈছোঁ। তেখেতৰ অকাল বিয়োগত আমাৰ আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সন্মানীয় সভাপতি, উপদেষ্টা, উপসভাপতি প্ৰমুখ সমূহ বিষয়ববীয়াই গভীৰ দুখ প্ৰকাশ কৰিছোঁ। তেখেতৰ পূৰ্ণ আত্মাই চিৰশান্তি লাভ কৰক। আপোনাৰ আৰু পৰিয়ালৰ বৰ্গৰ লগতে আমিও দুখৰ সমভাগী হৈছোঁ। পুনৰ প্ৰয়াত কিৰণ গোৱালাৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, তাকে কামনা কৰিছোঁ। সভাপতি চামসিং প্ৰ, আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সমিতি। সম্পাদক শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী, আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন কাৰ্বি আংলং জিলা সমিতি। আপকু অৰ্থাৎ আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ উপসভাপতি বীৰেন গোৱালা ডাঙৰীয়াৰ জ্যেষ্ঠ ভাতৃ শ্ৰদ্ধাৰ কিৰণ গোৱালা ডাঙৰীয়াই যোৱা 14 জানুৱাৰী তাৰিখে আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিলে। তেখেতৰ এই দুখৰ দিনত তেখেতৰ সকলৰ পৰিয়ালৰ কাষত আমি সমভাগী হ'বলৈ আমি আহিছোঁ। আমি আপকু কাৰ্বি আংলং জিলা সমিতিৰ হৈ আমি ইয়াত এই বাসগৃহত আমি উপস্থিত হৈছোঁহি। এই দুখৰ সময়ত আমি অলপমান তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ অৰ্থে আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু ইতিমধ্যে আমি তেখেতসকলৰ পৰিয়ালৰ হাতত আমি আমাৰ আপকু কাৰ্বি আংলং জিলা সমিতিৰ হৈ এখন সম্বৰ্ধনা পত্ৰ শোক প্ৰস্তাৱ আমি আগবঢ়াইছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেতে চাকৰি কৰাৰ উপৰিও সমাজকৰ্মী হিচাপে এক উজ্জ্বল আদৰ্শ নিদৰ্শন দেখুৱাই থৈ যাবলৈ সক্ষম হৈছিলে তেখেতৰ জীৱিত কালছোৱাত। যিহেতুকে কৰ্মৰত অৱস্থাত আমাৰ কিৰণ গোৱালা ডাঙৰীয়া হেৰাই গ'ল, এই তেখেতৰ অৱৰ্তমানত কিৰণ গোৱালা ডাঙৰীয়াৰ কৰ্মৰত অৱস্থাত ঢুকুৱা হেতুকে তেখেতৰ পৰিবাৰক এই কাৰ্যালয়ত কিবা সংস্থাপন দিব পৰা যায় নেকি, আমাৰ মোমাইদৈৰ ফালৰ পৰা এষাৰ কথা অৱগত কৰিছে।